আগতে আধাৰ কাৰ্ডত নাম, জন্ম তাৰিখ, পিতৃ মাতৃৰ নাম বা অন্যান্য সৰু সুৰা ভুল শুধৰোৱাটো যথেষ্ট সহজ আছিল। কিন্তু বৰ্তমান সময়ত এই প্ৰক্ৰিয়াটো যথেষ্ট কঠিন হৈ পৰিছে। প্ৰায় 2 বছৰ আগলৈকে যিকোনো ডকুমেণ্টছৰে সৰু সুৰা ভুলবোৰ সহজে ঠিক কৰিব পৰা গৈছিল। কিন্তু এতিয়া বেছিভাগ ক্ষেত্ৰতে গেজেট নটিফিকেশ্যন বিচৰা হয়। বিশেষকৈ যদি নামত ডাঙৰ পৰিৱৰ্তন কৰিবলগীয়া হয় তেন্তে গেজেট নটিফিকেশ্যন জমা দিয়াটো প্ৰায় বাধ্যতামূলক হৈ পৰিছে। বহু লোকৰ বাবে গেজেট নটিফিকেশ্যন এতিয়া এক মূৰৰ কামোৰণি হৈ পৰিছে। গেজেট নটিফিকেশ্যন মূলতঃ 2 প্ৰকাৰৰ: কেন্দ্ৰীয় গেজেট, চেন্ট্ৰেল গেজেট আৰু ৰাজ্যিক গেজেট, ষ্টেট গেজেট। কোনোৱে কয় চেন্ট্ৰেল গেজেট বেছি ভাল, আকৌ আন কোনোৱে কয় ষ্টেট গেজেট বেছি সুবিধাজনক। কিন্তু মোৰ মতে দুয়োটা সমানেই বৈধ আৰু দুয়োটাকে ব্যৱহাৰ কৰিব পাৰি। সমস্যাটো হ'ল ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্যতে ষ্টেট গেজেট ব্যৱস্থা নাই। সেইবাবেই বহু লোক বাধ্য হৈ চেন্ট্ৰেল গেজেটৰ জৰিয়তে কাম কৰিবলগীয়া হয়। এটা কথা মন কৰিব, চেন্ট্ৰেল গেজেটৰ তুলনাত ৰাজ্যিক গেজেটৰ প্ৰক্ৰিয়াটো তুলনামূলকভাৱে সহজ, কম জটিল আৰু যথেষ্ট কম খৰচী। তদুপৰি ষ্টেট গেজেটত নাম প্ৰকাশ পোৱাত সময়ও কম লাগে। যিহেতু মই নিজে ষ্টেট গেজেটৰ জৰিয়তে কাম সম্পন্ন কৰিছোঁ, সেয়েহে আজি মই ষ্টেট গেজেট নটিফিকেশ্যন বনোৱাৰ সম্পূৰ্ণ প্ৰক্ৰিয়াটোৰ বিষয়ে বিতংকৈ আলোচনা কৰিম। সৰ্বপ্ৰথমে আপুনি নিশ্চিত কৰিব লাগিব যে আপুনি আপোনাৰ নামত কেনেধৰণৰ পৰিৱৰ্তন কৰিব বিচাৰে। আপুনি সম্পূৰ্ণ নাম সলাব বিচাৰে নেকি? নে কেৱল উপাধি, টাইটেল সলাব বিচাৰে? নে কেৱল নামৰ প্ৰথম অংশ ফাৰ্ষ্ট নেম সলাই উপাধিটো একে ৰাখিব বিচাৰে? যদি আপুনি আপোনাৰ সম্পূৰ্ণ নাম বা ফাৰ্ষ্ট নেম চেঞ্জ কৰে তেন্তে আপোনাৰ নটাৰী এফিডেভিটত এগৰাকী ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ স্বাক্ষৰ থাকিব লাগিব। কিন্তু যদি কেৱল সাধাৰণ বানান শুধৰণি বা উপাধিত সৰু সুৰা পৰিৱৰ্তন হয় তেন্তে সাধাৰণ নটাৰী কৰালেই কাম চলি যাব। সাধাৰণ নটাৰী মানে ধৰক আপোনাৰ নামটো ৰাজকুমাৰ গুপ্তা, কিন্তু আপুনি আপোনাৰ নামটো চেঞ্জ কৰি ৰাজকুমাৰ মানে কুমাৰটো কাটি আপুনি কেৱল ৰাজগুপ্তা বনাব খুজিছে, তেনে ক্ষেত্ৰত আপুনি সাধাৰণ নটাৰী কৰিলেই হৈ যাব। আনহাতে আপোনাৰ নামটো ৰাজগুপ্তা আৰু আপুনি আপোনাৰ নামটো চেঞ্জ কৰিব বিচাৰে অমন কুমাৰ, তেনে ক্ষেত্ৰত আপোনাৰ সম্পূৰ্ণ নামটো সলনি হ'ব। তেনে ক্ষেত্ৰত আপোনাৰ যিখন নটাৰী হ'ব তাত ফাৰ্ষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ চহী থকাটো বাঞ্ছনীয়। মনত ৰাখিব, নটাৰীত যিটো নাম দিয়া হ'ব সেই নামটোৱেই গেজেট নটিফিকেশ্যনত প্ৰিণ্ট হৈ আহিব। এফিডেভিটখন বনোৱাৰ পাছত আপুনি আপোনাৰ ৰাজ্যৰ কোনো ইংৰাজী বা হিন্দী বাতৰি কাকতত নাম পৰিৱৰ্তনৰ বিজ্ঞাপন নেম চেঞ্জ এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিব লাগিব। যিহেতু মই অসমৰ পৰা এই প্ৰক্ৰিয়াটো কৰিছিলোঁ, সেয়েহে মই আছাম ট্ৰিবিউন বাতৰি কাকতত বিজ্ঞাপন দিছিলোঁ আৰু এইটো সম্পূৰ্ণ অসমৰ মেটাৰ। তেনে ক্ষেত্ৰত যদি আপুনি মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই আপোনাৰ কাৰণে এই কামটো খুবেই সহজ হৈ পৰিব। এই পদক্ষেপটো যথেষ্ট সহজ। গুগলত আপুনি অসমৰ যিকোনো স্বীকৃত বাতৰি কাকত চাৰ্চ কৰক, যেনে আছাম ট্ৰিবিউন। তেওঁলোকৰ অফিচিয়েল হেল্পলাইন নম্বৰত যোগাযোগ কৰি জনাওক যে আপুনি নাম পৰিৱৰ্তনৰ বিজ্ঞাপন দিব বিচাৰে। সাধাৰণতে হোৱাটছএপত নটাৰী এফিডেভিটখন পঠিয়াই দিলে বাকী প্ৰক্ৰিয়া তেওঁলোকে সম্পূৰ্ণ কৰে। মই কৰা কামটোৰ ক্ষেত্ৰত প্ৰায় 1500 টকা চাৰ্জ লৈছিল। এদিন বা দুদিনৰ ভিতৰতে বিজ্ঞাপনটো আছাম ট্ৰিবিউনত প্ৰকাশ পাইছিল আৰু তেওঁলোকে ফোন কৰি আপোনাক জনাই দিয়ে যে আপোনাৰ সেই বিজ্ঞাপনটো প্ৰকাশ পাইছে, আপুনি সিখন ডাউনলোড কৰক। অথবা আপুনি দোকানত গ'লে সিখন পেপাৰ পাই যাব, কিন্তু আপুনি পেপাৰখনৰ যিটো অৰিজিনেল কপি সেইটো লগত লৈ যাব লাগিব। এতিয়া কম ক'ত যাব লাগিব? বিজ্ঞাপন প্ৰকাশ পোৱাৰ পাছত বাতৰি কাকত অৰিজিনেল অথবা পেপাৰ PDF আপুনি সুৰক্ষিত কৰি ৰাখিব লাগিব, কাৰণ পিছত গেজেট অফিচত জমা দিয়াৰ সময়ত এক গুৰুত্বপূৰ্ণ নথি হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত আপুনি যাব লাগিব অসমৰ প্ৰিণ্ট আৰু পাব্লিকেশ্যন অফিচ অৰ্থাৎ গেজেট অফিচত। অসমৰ প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন অফিচটো অৱস্থিত বামুণী মৈদামত। তালৈ গৈ এখন ফৰ্ম পূৰণ কৰিব লাগিব আৰু তাৰ সৈতে নটাৰী এফিডেভিট, বাতৰি কাকতৰ বিজ্ঞাপন, পাছপোৰ্ট আকাৰৰ ফটো, ঠিকনাৰ প্ৰমাণপত্ৰ যাক আমি কওঁ এড্ৰেছ প্ৰুফ, আৰু পৰিচয় পত্ৰ আইডেণ্টিটি প্ৰুফ সংলগ্ন কৰিব লাগিব। এই প্ৰক্ৰিয়াত আপোনাৰ পুৰণি নাম থকা নথি পত্ৰবোৰেই পৰ্যাপ্ত হ'ব। ফৰ্ম জমা দিয়াৰ পাছত এজন বিষয়াই নথি পত্ৰবোৰ পৰীক্ষা কৰিব আৰু তাৰ পিছত সেয়া গেজেট অফিচাৰৰ ওচৰলৈ পঠিয়াব। তেওঁলোকে আপোনাক সুধিব পাৰে যে আপুনি নাম কিয় সলাব বিচাৰে। আপুনি আপোনাৰ কাৰণ জনাব পাৰে, যেনে মোৰ নামটো পচন্দ নহয়, মোৰ নামটোত বানানৰ ভুল আছে বা কোনো জ্যোতিষী শাস্ত্ৰৰ কাৰণ ইত্যাদি। ইয়াৰ পিছত প্ৰিণ্টিং চাৰ্জ হিচাপে প্ৰায় 300 পৰা 400 টকা মাচুল ল'ব। যদিও বেলেগ বেলেগ ৰাজ্যভেদে ইয়াৰ পৰিমাণটো ভিন্ন।
অসমৰ ক্ষেত্ৰত 300 বা 400 টকা লয়, মানে মই পাহৰিছোঁ একজেক্টলি কিমান লৈছিলে। যদি সকলো নথিপত্ৰ সঠিক পোৱা যায় তেন্তে সাধাৰণতে প্ৰথম বা দ্বিতীয় সপ্তাহৰ ভিতৰত আপোনাৰ নাম গেজেট নটিফিকেশ্যনত প্ৰকাশ পায়। সৰ্বাধিক 3 সপ্তাহ পৰ্যন্ত সময় লাগিব পাৰে। মই কৰা কামটোত 2 সপ্তাহ লাগিছিল। অসমৰ ক্ষেত্ৰত প্ৰতি শুক্ৰবাৰে গেজেট নটিফিকেশ্যন প্ৰকাশ হয়। অসম ষ্টেট গেজেটৰ ৱেবছাইটলৈ গৈ নাম চেঞ্জ ছেকশ্যনত চাৰ্চ কৰি আপুনি আপোনাৰ নটিফিকেশ্যনটো চাব পাৰিব। যদিহে আপোনাৰ নামটো লিষ্টত আহে তাৰপিছত আপুনি সম্পূৰ্ণ PDFটো ডাউনলোড কৰি প্ৰথম পৃষ্ঠা আৰু আপোনাৰ নাম থকা পৃষ্ঠাখন প্ৰিণ্ট কৰি সুৰক্ষিত কৰি ৰাখিব। আৰু এতিয়াৰ পৰাই এয়াই হ'ব আপোনাৰ নাম পৰিৱৰ্তনৰ মুখ্য আইনী নথিপত্ৰ। অৰ্থাৎ নাম চেঞ্জৰ যিখন ষ্টেট গেজেট কপি সেইখন দিলে আপোনাৰ সকলো কাম হৈ যাব। মনত ৰাখিব, গেজেট নটিফিকেশ্যন প্ৰকাশ পোৱাৰ পিছতহে আপুনি আধাৰ, পেন, বেংক, পাছপোৰ্ট আদি নথিসমূহত নতুন নাম আপডেট কৰিবলৈ সহজে আবেদন কৰিব পাৰিব। এনেকুৱা নহয় যে আপোনাৰ হাতত নটাৰী এফিডেভিটখন আছে আৰু সেইখন দিলে আপোনাৰ নেম চেঞ্জ হৈ যাব। আচলতে সেইটো ভুল ধাৰণা। আপোনাৰ কাৰণে 1 নম্বৰ ডকুমেণ্টছ হৈছে গেজেট নটিফিকেশ্যন। বহু বিভাগে গেজেটৰ কপিটোক আইনী প্ৰমাণ হিচাপে গ্ৰহণ কৰে। সেয়েহে গেজেট নটিফিকেশ্যনৰ ছফ্ট কপি আৰু হাৰ্ড কপি দুয়োটাকে সংৰক্ষিত কৰি ৰাখিব। অৰ্থাৎ আপোনাৰ সেই ডাউনলোড কৰা PDFটো আৰু আপুনি প্ৰিণ্ট কৰা যিখন কপি সেইখন। আৰু এটা গুৰুত্বপূৰ্ণ কথা, বহু লোকে দালালৰ পাকচক্ৰত পৰি 10,000 পৰা 20,000 টকা খৰচ কৰে। কিন্তু যদি প্ৰক্ৰিয়াটো অলপ বুজি লোৱা যায় তেন্তে ৰাজ্যিক গেজেটৰ জৰিয়তে বহু কম খৰচত আৰু সম্পূৰ্ণ আইনী উপায়েৰে কামটো সম্পন্ন কৰিব পাৰি। মোৰ ক্ষেত্ৰত সম্পূৰ্ণ প্ৰক্ৰিয়াটো যথেষ্ট সহজ আছিল আৰু কম সময়ৰ ভিতৰতে মই যাৰ কাম কৰিছিলোঁ তেখেতৰ নামটো গেজেটত প্ৰকাশ পাইছিল। যদি আপুনি গেজেট নটিফিকেশ্যনত নাম প্ৰকাশ কৰাৰ সৈতে সম্পৰ্কিত কিবা জানিব বিচাৰে তেন্তে কমেণ্ট কৰি অৱশ্যই জনাব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।